Hello friends, এই ভিডিওটোৰ মেইন টপিক হৈছে ক্যালেন্ডাৰ ট্ৰিক্স। সাধাৰণতে কম্পিটিটিভ এক্সামবিলাকত ক্যালেন্ডাৰৰ ওপৰত প্ৰশ্ন অহা দেখা যায়। যেনে 15 আগষ্ট 1860 হ'ব দিনাখন কি বাৰ আছিল, নাইবা 26 জানুৱাৰী 2050 দিনাখন কি বাৰ হ'ব। ফ্ৰেণ্ডছ, এই ভিডিওটোত এনে ধৰণৰ প্ৰশ্ন সলভ কৰাৰ ট্ৰিক্স আলোচনা কৰিম। সো লেটস বিগিন। ফাৰ্স্ট আমি জানিব লাগিব দিন, মাহ আৰু শতিকাৰ কোড নম্বৰ, ডে, মান্থ আৰু সেঞ্চুৰী কোড নম্বৰ অফ ডেজ। দিনবোৰৰ কোড নম্বৰ হৈছে Sunday code number 0, Monday 1, Tuesday 2, Wednesday 3, Thursday 4, Friday 5 and Saturday 6. গতিকে দিনৰ কোড নম্বৰবোৰ ইজিলি মনত ৰাখিব পাৰি। নেক্সট মান্থছ কোড। মাহবোৰৰ কোড নম্বৰ হৈছে জানুৱাৰী 0, ফেব্ৰুৱাৰী 3, মাৰ্চ 3, এপ্ৰিল 6, মে 1, জুন 4, জুলাই 6, আগষ্ট 2, ছেপ্টেম্বৰ 5, অক্টোবৰ 0, নৱেম্বৰ 3, ডিচেম্বৰ 5। এই মাহবোৰৰ কোড নম্বৰবোৰ ইজিলি মনত ৰাখিব পাৰিনে? নিশ্চয়। 033-614-625-035, 033-614-625-035 এনেকৈ তিনিটাকৈ মন ৰাখিলে ইজিলি মন ৰাখিব পাৰি। সেঞ্চুৰী কোড। 100 বছৰৰ পিছত এটাক সেঞ্চুৰী শতিকা বুলি কোৱা হয়। ইয়াত আমাক সেঞ্চুৰী ইয়াৰ শতিকা বৰ্ষৰ কোড নম্বৰ লাগিব। উদাহৰণস্বৰূপে 1600 হ'ল এটা সেঞ্চুৰী ইয়াৰ। 1600ৰ পৰা 1601, 1602, 1603 আপ টু 1699 লৈকে 1600 সেঞ্চুৰী ইয়াৰৰ ভিতৰত পৰিব। ঠিক তেনেদৰে 2000 এটা সেঞ্চুৰী ইয়াৰ। 2000 সেঞ্চুৰী ইয়াৰৰ ভিতৰত পৰিব 2000, 2001, 2002, 2003 আপ টু 2099 লৈকে। বৰ্তমান 2020 চলি আছে, গতিকে 2020 সেঞ্চুৰী ইয়াৰৰ ভিতৰত পৰিব। এতিয়া সেঞ্চুৰী কোড নম্বৰবোৰ হৈছে 1600 আৰু 2000 সেঞ্চুৰী ইয়াৰৰ কোড নম্বৰ হৈছে 6, 1700 আৰু 2100 সেঞ্চুৰী ইয়াৰৰ কোড নম্বৰ হৈছে 4, 1800 আৰু 2200 সেঞ্চুৰী ইয়াৰৰ কোড নম্বৰ হৈছে 2, 1900 আৰু 2300 সেঞ্চুৰী ইয়াৰৰ কোড নম্বৰ হৈছে 0। এতিয়া সেঞ্চুৰী কোড নম্বৰবোৰ ইজিলি মনত ৰাখিব পাৰি। কোড নম্বৰবোৰ 2কৈ কমি গৈ আছে। প্ৰথমটো 6, তাৰপিছতো 4 আৰু তাৰপিছত 2 আৰু শেষত 0। এতিয়া দিন, মাহ আৰু শতিকাৰ কোড নম্বৰবোৰ জনাৰ পিছত মেইন ৰুলটো হৈছে ডেট প্লাছ মান্থছ কোড প্লাছ লাষ্ট 2 ডিজিটছ অফ দ্য ইয়াৰ প্লাছ লিপ ইয়াৰ প্লাছ সেঞ্চুৰী কোড ডিভাইডেড বাই 7। প্ৰথমে লিখিম তাৰিখ যোগ মাহৰ কোড নম্বৰ যোগ চন্তৰ শেষৰ অংক দুটা যোগ লিপ ইয়াৰ অধিবৰ্ষ যোগ সেঞ্চুৰী কোড শতিকাৰ কোড নম্বৰ যোগ কৰি 7ৰে হৰণ কৰিম। এটা এক্সাম্পল লৈছোঁ। What day of the week was on 15 August 1865? 15 আগষ্ট 1865 দিনাখন সপ্তাহটোৰ কি বাৰ আছিল? অপশ্যন দিয়া আছে সানডে, টিউজডে, ওয়েডনেসডে, ফ্ৰাইডে। এতিয়া ফৰ্মুলাতে ফাৰ্স্ট ডেট তাৰিখ লিখিব লাগিব। ডেট দিয়া আছে 15 প্লাছ মাহৰ কোড নম্বৰ আগষ্টৰ কোড নম্বৰ হৈছে 2 প্লাছ লাষ্ট 2 ডিজিটছ অফ দ্য ইয়াৰ 1865ৰ শেষৰ অংক দুটা 65 প্লাছ লিপ ইয়াৰ। এতিয়া লিপ ইয়াৰ উলিয়াবৰ কাৰণে চন্তৰ শেষৰ অংক দুটা 65ক 4ৰে হৰণ কৰিব লাগিব। 65ক 4ৰে হৰণ কৰিলে পাম 4 16 গুণ 64 ভাগফল 16। এই ভাগফল 16টো হৈছে লিপ ইয়াৰ, গতিকে লিপ ইয়াৰ 16 প্লাছ সেঞ্চুৰী কোড 1800 সেঞ্চুৰী কোড হৈছে 2 ডিভাইডেড বাই 7। ইয়াত লিপ ইয়াৰ উলিয়াবৰ কাৰণে 65ক 4ৰে হৰণ কৰা হৈছে। এই লিপ ইয়াৰটো হৈছে 1800 পৰা 1865 ভিতৰত থকা লিপ ইয়াৰ অধিবৰ্ষৰ সংখ্যা। যেহেতু প্ৰতি 4 বছৰৰ মূৰে লিপ ইয়াৰ হয়, গতিকে লিপ ইয়াৰ উলিয়াবৰ কাৰণে 1865ৰ শেষৰ অংক দুটা 65ক 4ৰে হৰণ কৰিলে 1800 পৰা 1865 ভিতৰত কিমানটা লিপ ইয়াৰ আছে পোৱা যাব। এতিয়া 15 প্লাছ 2 প্লাছ 65 প্লাছ 16 প্লাছ 2 যোগ কৰি পাম 100 ডিভাইড বাই 7। এতিয়া 100ক 7ৰে হৰণ কৰাৰ পিছত যিটো ভাগিক পোৱা যাব সেইটোৱে হ'ব দিনৰ কোড নম্বৰ। গতিকে 100ক 7ৰে হৰণ কৰিলে পাম 7 14 গুণ 98। 100ৰ পৰা 98 বিয়োগ কৰিলে ভাগিক হ'ব 2, ৰিমাইণ্ডাৰ 2। এতিয়া 2 হৈছে টিউজডে মঙ্গলবাৰৰ কোড নম্বৰ, গতিকে 15 আগষ্ট 1865 দিনাখন মঙ্গলবাৰ আছিল। এতিয়া আজিৰ তাৰিখটো ভেৰিফাই কৰিম। আজি 8 জুলাই 2020। ডেট দিয়া আছে 8 প্লাছ মান্থছ কোড জুলাইৰ কোড নম্বৰ হৈছে 6 প্লাছ লাষ্ট 2 ডিজিট অফ দ্য ইয়াৰ 2020
শেষৰ অংক দুটা 20 প্লাছ লিপ ইয়াৰ 2020 শেষৰ অংক দুটা 20 4ৰে হৰণ কৰিলে 4 5 গুণ 20 গতিকে ভাগফল 5 5টো হৈছে লিপ ইয়াৰ প্লাছ 2000ৰ চেঞ্চুৰী কোড হৈছে 6 ডিভাইডেড বাই 7 এতিয়া 8 প্লাছ 6 প্লাছ 20 প্লাছ 5 প্লাছ 6 যোগ কৰিলে হ'ব 45 ডিভাইডেড বাই 7 45ক 7ৰে হৰণ কৰিলে ৰিমাইণ্ডাৰ হ'ব 3 3টো হৈছে ওয়েডনেসডে বুধবাৰৰ কোড নাম্বাৰ গতিকে আজি বুধবাৰ আৰু এটা এক্সাম্পল লৈছোঁ 30 আগষ্ট 2020 দিনাখন সপ্তাহটোৰ কি বাৰ হ'ব আমি প্ৰথমে লিখিব লাগিব ডেট দিয়া আছে 30 প্লাছ মান্থছ কোড আগষ্টৰ কোড নাম্বাৰ আছে 2 প্লাছ লাষ্ট 2 ডিজিট অফ দ্য ইয়াৰ 2025 শেষৰ অংক দুটা হৈছে 25 প্লাছ লিপ ইয়াৰ 2025 শেষৰ অংক দুটা 25ক 4ৰে হৰণ কৰিব লাগিব 4ৰে হৰণ কৰিলে পাম 4 6 গুণ 24 ভাগফল 6 গতিকে 6টো হৈছে লিপ ইয়াৰ প্লাছ 2000ৰ কোড নাম্বাৰ হৈছে 6 ডিভাইডেড বাই 7 এতিয়া 30 প্লাছ 2 প্লাছ 25 প্লাছ 6 প্লাছ 6 যোগ কৰিলে হ'ব 69 ডিভাইডেড বাই 7 69ক 7ৰে হৰণ কৰিলে ৰিমাইণ্ডাৰ হ'ব 6 আৰু 6টো হৈছে স্যাটাৰডে শনিবাৰৰ কোড নাম্বাৰ গতিকে 30 আগষ্ট 2020 দিনাখন শনিবাৰ হ'ব ফ্ৰেণ্ডছ আমি ইতিমধ্যে বাৰ উলিয়াব শিকিলোঁ কিন্তু চনটো যদি লিপ ইয়াৰ হয় তেনে ক্ষেত্ৰত এটা কণ্ডিশ্যন আছে আমি জানো যে নৰ্মেল ইয়াৰ এটাত 365 ডেজ থাকে আৰু লিপ ইয়াৰ হ'লে ফেব্ৰুৱাৰী মাহটো একদিন বাঢ়ে গতিকে 366 ডেজ হয় এতিয়া কোন এটা বছৰ লিপ ইয়াৰ হয় নে নহয় কেনেকৈ চিনাক্ত কৰিম তাৰ কাৰণে চনটোৰ শেষৰ অংক দুটা 4ৰে হৰণ কৰিব লাগিব 4ৰে হৰণ কৰাৰ কাৰণ হ'ল প্ৰতি 4 বছৰ মূৰে মূৰে লিপ ইয়াৰ হয় এতিয়া 4ৰে হৰণ কৰোঁতে ৰিমাইণ্ডাৰ 0 হ'লে লিপ ইয়াৰ আৰু ৰিমাইণ্ডাৰ 0 নহ'লে নৰ্মেল ইয়াৰ ফৰ এক্সাম্পল 1994 লিপ ইয়াৰ হয় নে নহয় চাবৰ কাৰণে 1994ৰ শেষৰ অংক দুটা 94ক 4ৰে হৰণ কৰিব লাগিব এতিয়া 4ৰে হৰণ কৰিলে হ'ব 4 পূৰণ 23 92 ভাগশেষ 2 ৰিমাইণ্ডাৰ 2 যেহেতু ভাগশেষ শূন্য নহয় গতিকে 1994 লিপ ইয়াৰ নহয় আকৌ 1996 লিপ ইয়াৰ হয়নে আমি 1996ৰ শেষৰ অংক দুটা 96ক 4ৰে হৰণ কৰিম এতিয়া 4ৰে হৰণ কৰিলে হ'ব 4 × 24 আমাৰ 96 ৰিমাইণ্ডাৰ 0 যেহেতু ভাগশেষ শূন্য গতিকে 1996 লিপ ইয়াৰ হয় এতিয়া 1996 লিপ ইয়াৰ আৰু প্ৰত্যেক 4 বছৰ মূৰে মূৰে লিপ ইয়াৰ হয় গতিকে 1996ৰ পিছৰ লিপ ইয়াৰটো হ'ব 2000 তাৰ পিছতো হ'ব 2004 2008 2012 2016 2020 2024 etc লিপ ইয়াৰ হ'ব এটা উদাহৰণ লৈছোঁ হোৱাট ডে অফ দ্য উইক ৱাজ অন 5 ফেব্ৰুৱাৰী 2008 2008ৰ 5 ফেব্ৰুৱাৰী দিনাখন সপ্তাহটোৰ কি বাৰ আছিল ইয়াত 2008 হৈছে লিপ ইয়াৰ গতিকে ইয়াৰ ক্ষেত্ৰত আমি কেনেকৈ কৰিম চাওঁ আহা ডেট দিয়া আছে 5 প্লাছ ফেব্ৰুৱাৰী মাহৰ কোড নম্বৰ আছে 3 প্লাছ লাষ্ট 2 ডিজিট অফ দ্য ইয়াৰ 08 প্লাছ লিপ ইয়াৰ উলিয়াবৰ কাৰণে 8ক 4ৰে হৰণ কৰিব লাগিব গতিকে 4 2 গুণ 8 লিপ ইয়াৰ হৈছে 2 প্লাছ 2000ৰ চেঞ্চুৰী কোড হৈছে 6 ডিভাইডেড বাই 7 এতিয়া 5 প্লাছ 3 প্লাছ 8 প্লাছ 2 প্লাছ 6 প্লাছ কৰিলে পাম 24 ডিভাইড বাই 7 24ক 7ৰে ডিভাইড কৰিলে ৰিমাইণ্ডাৰ হ'ব 3 এতিয়া 3 হৈছে ওয়েডনেসডেৰ কোড নাম্বাৰ কিন্তু আমি যদি ক্যালেণ্ডাৰত চেক কৰোঁ তেন্তে 5 ফেব্ৰুৱাৰী 2008 দিনাখন টিউজডে আছিল গতিকে আমি এটা কথা মনত ৰাখিব লাগিব যে যদি চনটো লিপ ইয়াৰ দিয়া থাকে আৰু মাহটো যদি জানুৱাৰী বা ফেব্ৰুৱাৰী হয় তেনেহ'লে যিটো ৰিমাইণ্ডাৰ পাম তাৰ পৰা 1 বিয়োগ কৰিব লাগিব গতিকে 1 বিয়োগ কৰিলে হ'ব ৰিমাইণ্ডাৰ 2 হৈছে টিউজডেৰ কোড নাম্বাৰ গতিকে 5 ফেব্ৰুৱাৰী 2008 দিনাখন মঙ্গলবাৰ আছিল এই নিয়মটো অকল চনটো যদি লিপ ইয়াৰ দিয়া থাকে আৰু মাহটো যদি জানুৱাৰী বা ফেব্ৰুৱাৰী হয় তাৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব আৰু এটা উদাহৰণ লৈছোঁ হোৱাট ডে অফ দ্য উইক ৱাজ অন 8 জানুৱাৰী 1996 1996ৰ 8 জানুৱাৰী দিনাখন সপ্তাহটোৰ কি বাৰ আছিল ইয়াত ডেট দিয়া আছে 8 প্লাছ জানুৱাৰী কোড নম্বৰ আছে 0 প্লাছ চনটোৰ শেষৰ অংক দুটা 96 প্লাছ লিপ ইয়াৰ উলিয়াবৰ কাৰণে চনটোৰ শেষৰ অংক দুটা 96ক 4ৰে হৰণ কৰিব লাগিব 4ৰে হৰণ কৰিলে পাম 4 24 গুণ 96 গতিকে লিপ ইয়াৰ হৈছে 24 প্লাছ 1900ৰ চেঞ্চুৰী কোড হৈছে 0 ডিভাইডেড বাই 7 এতিয়া 8 প্লাছ 96 প্লাছ 24 যোগ কৰিলে হ'ব 128 ডিভাইড বাই 7
120ক 7ৰে হৰণ কৰিলে ৰিমাইণ্ডাৰ হ'ব 2 এতিয়া যেহেতু 1996 লিপ ইয়াৰ গতিকে ৰিমাইণ্ডাৰৰ পৰা 1 বিয়োগ কৰিব লাগিব গতিকে ৰিমাইণ্ডাৰটোৰ পৰা 1 মাইনাছ কৰিলে পাম ৰিমাইণ্ডাৰ 1 এতিয়া 1টো হৈছে মানডেৰ ক'ড নাম্বাৰ গতিকে 8 জানুৱাৰী 1996 ৰ দিনাখন মানডে আছিল আৰু এটা এক্সাম্পল লৈছো হোৱাট ডে অফ দ্য উইক ৱাজ অন 5 জুন 2012 2012ৰ 5 জুনৰ দিনাখন সপ্তাহটোৰ কি বাৰ আছিল এতিয়া ডেট দিয়া আছে 5 প্লাছ জুনৰ কোড নম্বৰ আছে 4 প্লাছ চনটোৰ শেষৰ অংক দুটা 12 প্লাছ লিপ ইয়াৰ কৰিবৰ কাৰণে 12ক 4ৰে হৰণ কৰিব লাগিব গতিকে 4 3 গুণ 12 লিপ ইয়াৰ আছে 3 প্লাছ 2000 চেঞ্চুৰী কোড আছে 6 ডিভাইড বাই 7 এতিয়া 5 প্লাছ 4 প্লাছ 12 প্লাছ 3 প্লাছ 6 প্লাছ কৰিলে পাম 30 ডিভাইড বাই 7 30ক 7ৰে ডিভাইড কৰিলে ৰিমাইণ্ডাৰ হ'ব 2 এতিয়া 2 টো হৈছে টিউজডেৰ কোড নাম্বাৰ গতিকে 5 জুন 2012ৰ দিনাখন মঙ্গলবাৰ আছিল ইয়াত যদিও চনটো লিপ ইয়াৰ কিন্তু তথাপিও আমি ৰিমাইণ্ডাৰৰ পৰা 1 বিয়োগ কৰা নাই কাৰণ মাহটো জুন মাহ দিয়া আছে আমি অকল জানুৱাৰী বা ফেব্ৰুৱাৰীৰ ক্ষেত্ৰতে 1 বিয়োগ কৰিম নেক্সট এটা এক্সাম্পল লৈছো হাউ মেনি ডেজ ওৱেৰ দেয়াৰ ফ্ৰম জানুৱাৰী 2 1995 টু মাৰ্চ 15 1985 2 জানুৱাৰী 1994 পৰা 15 মাৰ্চ 1995 লৈকে কিমান দিন হ'ব অপচন দিয়া আছে 73 74 71 35 জানুৱাৰী মাহটো যেহেতু 31 ডেজ ইয়াত আমাক 2 জানুৱাৰীৰ পৰা কৈছে গতিকে আমি 1 জানুৱাৰীটো বাদ দিব লাগিব গতিকে জানুৱাৰী মাহটো হ'ব 30 ডেজ আকৌ 1995 লিপ ইয়াৰ নহয় গতিকে ফেব্ৰুৱাৰী মাহটো হ'ব 28 ডেজ আৰু মাৰ্চটো হ'ব 15 ডেজ টোটেল 30 plus 28 plus 15 73 days ঠিক অপচন এ কারেক্ট आंसर লাস্ট এটা एग्जांपल লৈছো যদি 1 অক্টোবৰ ৰবিবাৰ তেন্তে 1 নৱেম্বৰ কি বাৰ হ'ব অক্টোবৰ মাহ হৈছে 31 দিনীয়া ইয়াত আমাক 1 অক্টোবৰ কথা কৈছে গতিকে আমি অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰটো বাদ দিব লাগিব 1 অক্টোবৰ বাতিল আমাৰ থাকিল 30 দিন গতিকে 30 যোগ 1 নৱেম্বৰ 30 যোগ 1 হৰণ 7 30 আৰু 1 যোগ কৰিলে হ'ব 31 হৰণ 7 31ক 7ৰে হৰণ কৰিলে ৰিমাইণ্ডাৰ হ'ব 3 এতিয়া 3 টো হৈছে ওয়েডনেসডে বুধবাৰৰ কোড নাম্বাৰ গতিকে 1 নৱেম্বৰৰ দিনাখন বুধবাৰ হ'ব